আপোনাৰ অলপ কথাতেই খং উঠে নেকি? তেন্তে এই ভিডিঅ'টো চাওক। আমি সকলোৱে শান্তি ভাল পাওঁ। আমাক যদি কোনোবাই মৰম কৰে, পেম্পাৰ কৰে, আমি তাত সুখ বিচাৰি পাওঁ। ইয়াৰ পৰিৱৰ্তে যদি অলপ কথাতেই আপোনাক কোনোবাই খং কৰে, তেতিয়া কেনেকুৱা লাগে বাৰু? নিশ্চয় বেয়া লাগে। কিয়নো খং হৈছে এনে এক আৱেগ যিয়ে আপোনাক বা আনক বহুত বেছি আঘাত কৰাৰ লগতে সম্পৰ্কবোৰো ঠুনুকা কৰি তোলে। গতিকে প্ৰশ্ন হ'ল কি খং কৰাটো বাধ্যতামূলক নেকি? খং হৈছে এনেকুৱা এক আৱেগ য'ত আমি হাতত এটুকুৰা জ্বলি থকা কয়লা লৈ থাকোঁ আৰু যাৰ ওপৰত খং আছে সেই ব্যক্তিজনৰ শৰীৰলৈ নিক্ষেপ কৰোঁ। কিন্তু এনে কৰোঁতে সেই কয়লাই নিজৰ শৰীৰটোকো অনিষ্ট কৰে। অৰ্থাৎ যেতিয়া আমি খং কৰোঁ একমাত্ৰ সেই ব্যক্তিজনক আঘাত নকৰোঁ, আমি নিজৰো অনিষ্ট সাধন কৰোঁ। খঙৰ ইংৰাজী প্ৰতিশব্দ হৈছে এংগাৰ, আৰু যেতিয়া আমি এংগাৰ শব্দটোৰ আগত এটা ডি সংযোগ কৰোঁ ই হৈ পৰে ডেঞ্জাৰ। গতিকে খঙে আপোনালৈ বিপদ কঢ়িয়াই আনিব পাৰে। খং হৈছে এক ঋণাত্মক উৰ্জা যিয়ে আপোনাৰ লগতে আপোনাৰ আশে পাশে থকা পৰিৱেশটো ঋণাত্মক কৰি তুলিব পাৰে। নিশ্চয়কৈ কেতিয়াবা খঙৰ ধনাত্মক ব্যৱহাৰ কৰা হয়, যেনে অভিভাৱকে কেতিয়াবা সন্তানক অনুশাসন কৰিবৰ বাবে, কেতিয়াবা আকৌ অন্যায়ৰ বিৰোধিতা কৰিবৰ বাবে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অলপ কথাতে মানুহৰ মনত ভয়ৰ ভাৱ সৃষ্টি কৰিবলৈ নিজৰ মতে সকলোকে শাসন বা নিয়ন্ত্ৰণ কৰিবলৈ আপুনি খঙৰ ব্যৱহাৰ কৰিব। এনে কৰাটো অনুচিত। গতিকে এতিয়া কথা হ'ল এই খং আৱেগক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁনে? নিশ্চয়কৈ পাৰিম, আৰু এইটো সম্ভৱ কেৱল নিজৰ দ্বাৰা। যি সময়ত আপোনাৰ খং উঠে বা কাৰোবাৰ কোনো ধৰণৰ আচৰণ আপোনাৰ ভাল নালাগে, সেই সময়ত আপুনি বিতৰ্কত লিপ্ত নহয়, মাত্ৰ কিছু সময়ৰ বাবে নিঃশব্দ বা নিমাত হওক বা সেই ঠাইৰ পৰা আঁতৰি যাওক। কিয়নো খঙত মানুহে এনে কিছু কথা বা কাম কৰি তোলে যাৰ পাছত ৰিগ্ৰেট বা পৰিতাপ কৰিলেও সমাধান পোৱা টান। আৰু আপুনি যেতিয়া নিমাত হ'ব বা আঁতৰি যাব, তাৰ পাছত দেখিব পৰিস্থিতিটো কিছু পৰিমাণে হ'লেও খাম কাটিছে, আৰু তেতিয়া সুস্থ মগজে আলোচনা কৰক। অৱশ্যে কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ সন্মুখত থকা ব্যক্তিজনে অলপ কথাতে খং কৰিব পাৰে। তেনে পৰিস্থিতিত এটা কথা সদায় মনত ৰাখিব যে সেই সময়ত আপুনি নিমাত হ'ব বা আঁতৰি যাব। তেতিয়া দেখিব কিছু সময়ৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণত আহিছে।